अरे कहना क्या चाहते हो? মানুহে নাই দেখোন তই কি খালি পায় মোৰ গমে পোৱা নাই সমানে মন লগা নাই এইফালে পানী একদম পুৰা পাহাৰ পাহি কাটি দিয়ে তাৰপিছত ইয়াৰ পৰা ওলাই তুমি আজি মোৰে বুলি ক'লে পাহাৰীয়া পখিলা এজাকে আমি পাহাৰলৈ আহিছোঁ পাহাৰত সকলো আহিছোঁ চালে তোমাৰ চকুলৈ চেণ্ডেল হাতত আহাৰ বগাই 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 চেনিমাই কপৌ ফুল আনিছো পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো ঐ চেনিমাই কুপাতে সাবস্ক্রাইব কৰি দিব কদা মই মুখন পৰে যে খান নকওঁ মই লাইক কমেন্ট শেয়াৰ সাবস্ক্রাইব কৰি দিব আমাৰ দিপ ঘূৰিবি পাহাৰ বগাই কিমান ওপৰ আহি গৈছে প্ৰাইচ এয়া আৰু ওপৰ আছে কয়লাখনি এয়া তামোল গছ ফেফাই ফেফাই চব গৈ আছে দেই চালে তোমাৰ চকুলৈ বুকুত নামে ধুমুহা তোমাক পোৱাৰ বাসনাই কৰে দেহা মন বলিয়া দফলা পাহাৰৰ দফলা ৰজাৰে কলিজাৰে টুকুৰা তুমি
ভাগৰ লাগিব চাগে কিমান যাবা আৰু কয়লাখিনি পালোহি কয়লাখিনি হেৰি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ভাল লাগিছে ভাগৰ লাগিছে আৰু নাযায় নি अरे कहना क्या चाहते हो কয়লাখনিটো দেখাবলৈ জানো আমি যাম কেনেকৈ কয়লাখনি দেই এয়া ঝাৰু গছ ইয়াৰ পৰা ঝাৰু বনোৱা হয় এইবোৰ গছ ঝাৰু গছ এয়া মাটি কঁঠাল লাগি আছে পাহাৰত এইফালে কিমান এই মাটি কঁঠাল এইবোৰ ঝাৰু গছ সেইটো লগা নাই সেইফালে লাগিছে এইডালতে গাইছ আমি পাহাৰলৈ আহিছোঁ শিলা 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 মই তোৰ আকাশৰে গাইছ এইবোৰ ঝাৰু গছ নতুন নতুন ব্লগাৰ নতুন নতুন ব্লগাৰ প্ৰথমবাৰ হেল্ল' গাইছ আমি নিউ ব্লগাৰ সেই আহি আছে ৰঙা নীলা সেউজীয়া ৰঙতে বিলীন মনৰে আকাশ আজি অপৰিসীম কিয় কলা বগা দেখো তুমিতো ৰঙীন মুকুতা সাগৰৰ দৰে দুচকু নীলিম পিকনিক হ'ল ভালে হ'ব কিন্তু আকৌ পানী লোকেশ্যন খুজিব আকৌ দে আকৌ পিকনিক খাবলৈ নগাবাদ এয়া নামি গৈছো দেই পৰিবি দেই দফলা পাহাৰত দফলা ৰজাৰে কলিজাৰে টুকুৰা তুমি আলাখ লাপতি লৈ লৈ মাটি কঁঠাল পুৰা ৰাস্তা কিনে কিনে কি বুলি এয়া নামি যাওঁতে দিগদাৰ আছে দেই চুচুৱাই যাব লাগিব অঁ আপুনি চেণ্ডেল পিন্ধি আহিছে আমাক গোটেই ফিটিছে হা অঁ নকা ভাই
অঁ বস্তি আছে অঁ মানুহ ঘৰ আৰু নাই মানে ইয়াত মানুহ থাকে নে নাথাকে থাকে অঁ অঁ গ'লগৈ পিঠা পাইছোঁ অঁ ৰবৰ এনেকৈ লাগিছে জোতাযোৰ এয়া এইবোৰ ফটো পাতি থোৱা আছে ৰবৰ কাৰণে এয়া ৰবৰ ইয়াৰ পৰাই বনাই দেই এতিয়াও স্বাস্থ্যৱান হৈছে ৰবৰ ইয়াৰ পৰা ৰবৰ যোৱা হয় ৰবৰ পালোহি আৰু দেই এই গাছ দেখি নোপোৱা গছ যে ফুটুকা গছ গাইছ এইটো খোলা এয়া পালোহি দেই হয় ইয়াৰ পৰা আহিলোগৈ সেইজন ককা আহি আছে আৰু এতিয়াও স্বাস্থ্যৱান কেমেৰা ইমান ভাল নহয় দেই এয়া পালোহি আৰু ভাগৰ লাগি গ'ল দেই গৰম হৈ আছে